যিকোনো কাম কৰক, সেইটো পঢ়া শুনাই হওক বা মোবাইলত মুভি দেখাই হওক বা কিবা গেমহে হওক বা কিবা খেল ধেমালি হওক, কিবা হওক মনেৰে কৰক, মানে নিজৰ সকলোখিনি দি সেইটো কৰক। কিন্তু আমালোকে এনেকুৱা নকৰোঁ। আমালোকে যেতিয়া পঢ়িবলৈ বহোঁ তেতিয়া মোবাইলটো লগত থাকে আৰু আমালোকে ভাবোঁ যে এতিয়া ভালদৰে পঢ়িম, আৰু যেতিয়াই মোবাইলত এটা নটিফিকেশ্যন আহে নটিফিকেশ্যনৰ বাৰটো অ'পেন কৰোঁ আৰু তাত ক্লিক কৰি দিওঁ। তাৰপিছত ঘণ্টাৰ পিছত ঘণ্টা সেই মোবাইলত লাগি থাকোঁ। আমালোকে যে পঢ়িবলৈ বহিছোঁ সেইটো মনতেই নাথাকে। আৰে ভাই, আপুনি মোবাইল টিপক। মোবাইল টিপাৰ এটা সময় আছে, নিৰ্দিষ্ট সময় আছে। যেতিয়া আপুনি পঢ়িবলৈ গৈছে এতিয়া মোবাইল টিপাটো কি জৰুৰী নেকি? আপুনি পঢ়িবলৈ গৈছে পঢ়ক, 1 ঘণ্টা পঢ়ক, কিন্তু মনোযোগেৰে পঢ়ক। আৰু যেতিয়া যি সময়খিনি আপুনি পঢ়িব সেই সময়খিনি আপোনাৰ মাইণ্ডত আৰু কোনো কিছু নাথাকিব। এনেভাৱে পঢ়ক। আৰু আপুনি যদি এনেভাৱে 1 ঘণ্টাও পঢ়ে তেতিয়াহ'লে আপোনাৰ লাইফত আপুনি শ্বাইন কৰিব পাৰিব। আৰু যদি আপুনি মোবাইলটো লগত লৈ আপুনি অন্য মানুহ মানে অন্য বস্তু চিন্তা কৰি লিখা পঢ়া দিনত 24 ঘণ্টাও কৰে তেতিয়াও আপুনি লাইফত সফলতা আনিব নোৱাৰে। সেইকাৰণে যিকোনো কামত, সেইটো খেল হওক বা লিখা পঢ়াই হওক বা কোন ধৰণৰ কাম হওক, আপুনি মনেৰে কৰক। কাৰণ আপুনি খেলিবলৈ গ'লে আপোনাৰ ফ্ৰেণ্ডে আপোনাক কল কৰিলে যে ইয়ালৈ আহা, আপুনি না কৰিব নোৱাৰিলে, আপুনি তালৈ গ'ল, আপোনাৰ খেলটো কি হ'ল? আপুনি খেলৰ প্ৰতি ধ্যানেই নিদিলে। ভাই, যিমানখিনি আপোনাৰ কেপাচিটি আছে, যিমানখিনি আপোনাৰ হাতত সময় আছে, সিমানখিনি কামত লগাওক। আপুনিতো সেই ফ্ৰেণ্ডৰ পিছত ঘূৰি ফুৰি লাভ নাই, কাৰণ ফ্ৰেণ্ডেও এদিনাখন এৰি যাব। ফ্ৰেণ্ডেতো আপোনাক নোখোৱাই না, আপোনাৰতো টকা ইনকাম কৰি নিদিয়ে ন। সেইকাৰণে ফ্ৰেণ্ডৰ পিছত টাইম বৰবাদ কৰিতো লাভ নাই, কাৰণ আৰু ৰিয়েল ফ্ৰেণ্ড সি আপোনাৰ টাইমৰো মূল্য বুজিব। আপুনি এতিয়া পঢ়িবলৈ গৈছে, এজন ফ্ৰেণ্ডে কল কৰিল, আপুনি তাক না কৰিব নোৱাৰিলে, তাৰ লগত ফুৰিবলৈ গ'ল। কিন্তু আপুনি এইটো আনৰ দোষ দিও লাভ নাই, কাৰণ আপুনি ক'ব পাৰিলেহেঁতেন যে মোৰ এটা কাম আছে মই যাব নোৱাৰিম। কিন্তু আপুনি ফ্ৰেণ্ড দুখ পাব, সেইকাৰণে আপুনি এনেকুৱা নকৰিলে। কিন্তু আপুনি এটা দুখৰ কাৰণে আপোনাৰ লাইফটো যে নষ্ট কৰি আছে সেইটো আপুনি এবাৰো ভাবা নাই। আৰু ফ্ৰেণ্ড মানে ৰিয়েল ফ্ৰেণ্ড বাস্তৱত যি বন্ধুত্ব কৰিছে, সি আপোনাৰ কেতিয়াও মানে ক্ষতি সাধন নকৰে। কাৰণ আপুনি যে পঢ়াৰ পৰা উঠি তাৰ লগত ঘূৰিবলৈ গ'ল, আপোনাৰ কিন্তু ক্ষতি হৈছে। আৰু যি ৰিয়েল বন্ধু সি কিন্তু আপোনাৰ ক্ষতি কেতিয়াও নাচায়। সেইকাৰণে মানে আপোনাৰ এতিয়াৰ বয়স মানে পঢ়া শুনাৰ বয়স। সেইকাৰণে পঢ়া শুনাত ফ'কাছ কৰক, খেল ধেমালিত ফ'কাছ কৰক। ফ্ৰেণ্ড আৰু গাৰ্লছ এইবিলাকৰ পিছত ঘূৰি লাভ নাই ন। সেইকাৰণে আপোনালোকক এটাই কথা ক'ম যে আপোনালোকে যি সময়খিনি যি কাম কৰক, পঢ়া শুনাই হওক, খেল ধেমালি হওক, যিকোনো এভৰিথিং যিখিনি কৰক সেইখিনি ফুল এট্ৰেকশ্যনেৰে কৰক। এনেকৈ কৰক যে সেই সময়খিনিত আপুনি অন্য কিছু কোনো কথাই ভাবিব নোৱাৰে। আপুনি যি কাম কৰি আছে, খেলি আছে তো কিবা এটা ক্ৰিকেট খেলি আছে, ক্ৰিকেট খেলাত এনেদৰে খেলক যাতে আপুনি যে আপোনাৰ নামটো কি, আপোনাৰ দেউতাকৰ নাম কি, এনেকৈ পাহৰি যাওক যে আপুনি কেৱল খেলতে আছে, আপুনি আৰু বাহিৰত নাই। আপুনি যেতিয়া পঢ়িবলৈ বহিছে আপুনি এনেকৈ পঢ়ক যে আপুনি তেতিয়া আপোনাৰ নামটোও নাজানে, আপোনাৰ দেউতাকৰ নাম নাজানে, আপুনি কোন ক্লাছত পঢ়ে সেইটোও নাজানে, কেৱল আপুনি জানে যে আপুনি পঢ়ি আছে। এনেকৈ পঢ়িলে আপোনাৰ লাইফত শ্বাইন হ'ব। কিন্তু আপুনি যদি পঢ়ি আছোঁ এটা মোবাইলত নটিফিকেশ্যন আহিল, অ'পেন কৰি চাবলৈ আৰম্ভ কৰিলোঁ, এটা মানে ফোন কল আহিল, তাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া আপুনি লাইফত কেতিয়াও শ্বাইন কৰিব নোৱাৰে। সেইকাৰণে মানে নিজৰ ভালৰ কাৰণে হ'লেও যি কাম যি সময়ত কৰক ভালদৰে কৰক, নিজৰ যিমানখিনি মানে মনোযোগ আছে তাত দিয়ক, যিমান মানে এট্ৰেকশ্যন কৰিব পাৰে কৰক, তেতিয়াহে সফল হ'ব। আজিৰ ভিডিঅ'টো ইমানতেই শেষ। আকৌ লৈ আহিম আৰু এটা নতুন ভিডিঅ'। তেতিয়ালৈ সুস্থ থাকক, ভাল থাকক।